নমস্কাৰ বন্ধুসকল, এয়াই হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন। ইয়াৰ ৰঙিয়াত অনুষ্ঠিত কৰা হৈছে। ইয়াত কিমান হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ সমাগম হৈছে। এইফালে চাওক দুই চাইডে সেৱা বাহিনী ভকত বৈষ্ণৱক আদৰিবৰ বাবে তেওঁলোকে চেষ্টা কৰিছে। এইফালে মোৰ ককা আৰু মই গৈ আছোঁ আগলৈ মূল গেট পাৰ হৈ। বলক ভিডিঅ'টো আগলৈকে চাই যাওক। ইয়াত কিমান হাজাৰ হাজাৰ লাখ লাখ মানুহৰ সমাগম হৈছে ভকত বৈষ্ণৱৰ। এয়া চাওক এটা বাঁহৰ মূৰেৰে এডাল সৰ্প কিমান সুন্দৰকৈ সজাই তুলিছে। ইয়াৰ লগতে আৰু বহুত ধৰণৰ বাঁহৰে মাছ কাছ আদি ইয়াত সজাই তুলিছে। আৰু এইফালে চাওক কাঁহী বাতি পৰা ধৰি অন্যান্য বিভিন্ন সা সামগ্ৰী ইয়াত তৈয়াৰ কৰা হৈছে। চাওক এইবিলাক হাতী ঘোঁৰা সুন্দৰকৈ বাঁহৰ মূঢ়াৰে প্ৰস্তুত কৰিছে। আৰু এইফালেও চাওক এইটো এটা বীৰ চিলাৰায় মূৰ্তি। এইটো ফটো মাৰিবৰ কাৰণে আটক ধুনীয়াকৈ সজাই তুলিছে। এইফালে এটা গড়। সকলো ভকত বৈষ্ণৱ আহি চাওক মানে কিমান দূৰলৈকে আপোনালোকৰ চকু যাব, সিমান দূৰলৈকে কেৱল ভকত বৈষ্ণৱকে দেখি পাব। চাওক কিমান দূৰলৈকে কেৱল অকল ভকত বৈষ্ণৱ ইয়াত সমাগম হৈছেহি। চাওক অকল দূৰ দূৰলৈকে কেৱল ভকত বৈষ্ণৱৰ সমাগম। ভিডিঅ'টো শেষলৈকে চাই যাওক। লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিয়ক। এই হ'ল চাওক মোৰ পাছফালে মূল নামঘৰটো। ইয়াত সেৱা ল'বলৈ বহুত ভকতৰ মাজেৰে যাব লাগে, বহুত ভিৰত যাব লাগে। সেইকাৰণে এতিয়া সোমাব পৰা নাই, বাহিৰে বাহিৰে গৈছোঁ। চাই যাওক শেষলৈকে। বিভিন্ন ভকত বৈষ্ণৱক থাকিবৰ বাবে বিভিন্ন জিলাৰ বাবে এটা এটা শিবিৰ বনাই দিয়া হৈছে। 500 ভকত থাকিব পাৰে এটা শিবিৰত 500 ভকত থাকিব পাৰে। চাওক এই তাৰপৰা ইয়ালৈ গোটেই শিবিৰ বনাই দিয়া হৈছে ভকতবিলাকক ৰাতি থাকিবৰ বাবে। 106টা আছে, সৰ্বমুঠ 106টা আছে শিবিৰ। শিবিৰ এয়াই হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশনৰ মূল মন্তব্য। ইয়াতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ লগতে মিটিং মাতাম কৰা হৈছে। ইয়াত কিমান হাজাৰ মানুহে বহিবলৈ
সুবিধা কৰিছে আৰু এইফালে গেটখন সুন্দৰ কৰি দিছে। এয়া চাওক কিমান হাজাৰ মানুহে একেলগতে অন্নগ্ৰহণ কৰিবলৈ ইমান দীঘলীয়া লাইন পাতিছে। মই এই লাইনৰ মাজতে ইমান দূৰলৈকে অন্নগ্ৰহণৰ বাবে তেওঁলোকে লাইন ধৰি আছে ইমান ৰ'দত। ফাইনেলি মই ভিতৰত সোমালোঁ। চাওক ইয়াত 10,000 মানুহে ভকত বৈষ্ণৱে একেলগতে সহায় কৰিবলৈ কাটাৰে অনুৰোধ জনাইছোঁ। নলবাৰী জিলা শাখাৰ সেৱা বাহিনী তথা আইন মাতৃ সমস্ত আমি অন্ন দিয়াৰ সহায় কৰাৰ